আগৰ নিচিনা কেনেকে থাকিব পাৰিম সেইটো নহব সেইকাৰণে আগৰ নিচিনা যে আমি থাকিব লাগে আগত যেনেকে আছিলো যেনেকে আগত এলেহুৱা আছিলো সেইটো নিচিনা থাকিম বুলি ক'লে নহব কিন্তু এইটো আগৰ নিচিনা থাকিব লাগে বুলিতো আমি শুনিছিলো দেখিছিলো আমাৰ এমএলএ সকলে এমডিসি আগতে এমডিসি বুলি আছিল এমডিসি সকলে এতিয়াটো এমএসি সিএমইএম সকলে মিটিংত কৈ থাকে কাৰ্বি সকলক এই দে এতুমকে কাফৰাঙতে গদেই বুলি কৈ থাকে আগৰ নিচিনা দেই আমি তাকে বুলি এইটো কৈ থাকে এনেকে কৈ থাকি পেলাই আমি অজ্ঞান হৈ গলো এতিয়া কাৰণ সকল কোনোৱে নকয় যে আগৰ নিচিনা সদায় আমি থাকিম বুলি নকয় কিন্তু এইটো সুবিধা লৈ পেলাই আমাৰ কোনে কৰিছে এইটো কোনে এইবিলাক কৰা আৰম্ভ কৰিছে 1952 পৰা কংগ্ৰেছে চলাইছিলে 1952 পৰা 1977 লৈকে কংগ্ৰেছ চলাইছিল 52 পৰা 77 লৈকে 77 নত জনতা পাৰ্টি আহিলে জনতা পাৰ্টি আহিলে 3 বছৰ মান আৰু 1980 পৰাটো আকৌ কংগ্ৰেছ আহিলে 1983 পৰা 83 অবৈধ সৰকাৰ বুলি আছিলে 1983 ইলেকশনটো জোৰ জবস্তি কৰি পেলাই ইলেকশন পাতিছিল মইও তাতে অফিচাৰ আছিলো তেতিয়া ইলেকশনত কাম কৰিছিলো আমিও দেখিছিলো তেতিয়া 1983 পৰা 85 লৈকে আকৌ কংগ্ৰেছ আছিলে 86 ৰ পৰা তো এজিপি আছিলে 5 বছৰ 19 কি হৈছে 86 পৰা 1990 লৈকে 1990 পৰা বোধহয় আকৌ কংগ্ৰেছ আহিলে তাৰ পাছত আকৌ 5 বছৰ আকৌ এজিপি আহিছিল এইটোহে চলি আছিল সেই সময়তে আমাৰ যি কৰিব লাগে সেইটো নকৰিলে 6 শিডিউলত কি লিখা আছে সেইবিলাকটো নকৰিলে নকৰা কাৰণত আমাৰ বংগ সেনা বিহাৰ সেনা সকলক সুবিধা দিলে আৰু তেওঁলোকে এতিয়া আমাৰ ওপৰত উঠিছে এতিয়া 6 শিডিউল তেওঁলোকে নামানে আৰু সেইফালে চাই লওক যে এতিয়া ইয়াত হাইডে আৰু সিবিজি স্কিম এইবিলাক আহিছে বন্ধ কৰিব নোৱাৰে আমাৰ কাৰ্বি সকলে বন্ধ কৰিবলৈ আমি ৰাইজেহে যুঁজিব লগিয়া হৈছে আমাৰ যিবিলাক ইলেকশন জিকিছে তেওঁলোকে কৰিব লাগিছিল যে তেওঁলোকে নকৰে কিয় নকৰে কাৰণ তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ মানুহ নেশনাল পাৰ্টি মানুহ তেওঁলোকে নেশনাল পাৰ্টি মানুহ আমাৰ এমপি যদি বেলেগ মানুহ হলেহেঁতেন লোকেল ৰিজনেল পাৰ্টি এমপি হলেহেঁতেন টেলিফোন একবাৰ কৰিলে হৈ যায় এইটো উঠাই দিলেহেঁতেন মই যদি হলোহেঁতেন মই এক টেলিফোন কৰি পেলাই কৰি দিলোহেঁতেন এতিয়াতো নোৱাৰে এইটো আমাৰ ভুল আমি নুবুজিলো ইলেকশনটো কি বস্তু আমি নুবুজিলো আৰু এতিয়া তো আমি সৈনিক স্কুলটো ইয়াৰ পৰা উঠাই দিলো পাৰিলো আমি আৰু এই সোলাৰ প্ৰজেক্ট খটখটিৰ পৰা আমি উঠাই দিলো পাৰিলো কিন্তু এইটো শেষ হোৱা নাই নহয় এই বিজেপি সকলে আকৌ আনি থাকিব কিয় তাত ইয়াত স্কিম আনি থাকিব কাৰণ তেওঁলোকে বিজেপি মানে আৰএছএছ হে তেওঁলোকক চলায় আৰু আৰএছএছ টো কি অৰ্ডাৰ ওপৰত আৰএছএছ চলায় এই মনুস্মৃতি ওপৰতে চলায় মনুস্মৃতি তেওঁলোকৰ সংবিধান এইটো ভাৰতীয় সংবিধান বনাবলৈ আৰএছএছ সকলে বিচাৰিছে আৰএছএছ সকলে বিচাৰা মানে বিজেপি সকলে বিচাৰিছে বিজেপি মানে কোন ইয়াত হলে তুলিৰাম ৰঙা অমৰ সিং কিশো
বিদা সিং ইংলেং দৰসিং ৰংহাং আৰু ৰূপসিং তেৰণ আৰু নোমল মমিন আৰু সেইফালে কিবা নন্দিতা গৰলছা তেওঁলোকেহে RSSৰ মানুহ হয় RSSৰ অৰ্ডাৰ মতে চলায় তেতিয়া RSS কি কৈছে তেতিয়াহ'লে ইয়াত কৈছে RSS যে ৱাইফ আৰু ল'ৰা আৰু চাকৰ এইবিলাকতো মানুহ নহয় তেওঁলোকৰতো প্ৰপাৰ্টি ল'ব নোৱাৰে সম্পত্তি তেওঁলোকে ৰাখিব নোৱাৰে চাকৰ মাজত কি আছে বাৰু ল'ৰা ৱাইফ আৰু ল'ৰাটো বাৰু বেলেগ চাকৰটো এই চাকৰৰ ভিতৰত কোন পৰে চাকৰৰ ভিতৰত কোন পৰে এইটোহে কথা চাকৰৰ ভিতৰত কোন পৰে এই শূদ্ৰবিলাকে ইয়াত দেখুৱাইছে শূদ্ৰবিলাক বোলে তেওঁলোকে এই বামুণৰ ভৰিৰ তলৰ পৰা জন্ম হৈছে সেইকাৰণে বামুণৰ ক্ষত্ৰিয়সকলৰ ইৰাণসকলৰ তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগে সেইকাৰণে কিয় আম্বানী আদানী আৰু পতঞ্জলি গডৰেজ কিয় আনিছে কাৰণ পতঞ্জলি তাৰমানে সেইটো ৰামদেৱ নহয় জানো বাবা ৰামদেৱ আৰু গডৰেজৰ মালিক আৰু আম্বানী আদানী এইবিলাক গোটেইখিনি এৰিয়ান মানুহ আৰ্য মানুহ তেওঁলোকে কলকাতা গডৰেজটো কলকাতা বঙালী হলে বোধহয় তেওঁ বামুণ ক্ষত্ৰিয় হ'ব তেওঁলোকে এই শূদ্ৰ বঙালী নহয় সেইকাৰণে তেওঁলোকে যে এইটো বন্ধ কৰিব ষ্টপ কৰিব বুলি আমি আশা নকৰো আৰু আশা কৰিব নালাগে তেওঁলোকে চলি থাকিব কাৰণ তেওঁলোকৰ মতে যে শূদ্ৰবিলাকে আমাক ট্ৰাইবেল সকলকো শূদ্ৰ বুলিহে কয় সেইকাৰণে আমাৰ ট্ৰাইবেল সকলকো শূদ্ৰ বুলি কয় আমি নহয় কিন্তু আমি মংগোলিয়ান মানুহ আমাৰটো এইটো তেওঁলোকৰ চিষ্টেমৰ ভিতৰত আমি নপৰো তেওঁলোকৰ এই বামুণ ক্ষত্ৰিয়সকলৰ চিষ্টেমৰ ভিতৰত আমি নপৰো জানিব লাগে এইটো কথা কোনে বনাইছে এই কি কয় চতুৰ্বৰ্ণ বুলি কোনে বনাইছে চতুৰ্বৰ্ণ বনাইছে এই ভগৱত গীতা চেপ্টাৰ 4 ভাৰ্ছ 13 মতে লিখা মতেহে এই চতুৰ্বৰ্ণ হৈছে চতুৰ্বৰ্ণ মানে কি চাৰিটা গুণ মানে কি বৰ্ণ মানে কালাৰ বুলি কালাৰ এইটো ভাৰ্নিছ বৰ্ণ পৰাহে ভাৰ্নিছ বুলি হৈছে কালাৰ এইটো বগা ৰঙা কলা এইবিলাক তেতিয়াহ'লে তেওঁলোকে কৈছিল যে মানুহৰ ভিতৰত কালাৰ চাৰিটা আছে বুলি কৈছে কালাৰ চাৰিটা আছে বহুত বগা আৰু তাৰপিছত অলপমান কম বগা আৰু তাৰ পাছত আকৌ আৰু কম বগা আৰু তাৰ কলা এইটো বুলি কলাটো তলত চবহে তলত কলা এইটো মই কোৱা কথা নহয় ভগৱত গীতাতে কৈছে এইটো আৰু এই ভগৱত গীতা এই চতুৰ্বৰ্ণ লৈ পেলাইহে এই মনুস্মৃতি বনাইছে মনুস্মৃতি কৈছে যে এই কলাবিলাক এই শূদ্ৰবিলাক তেওঁলোকে সম্পত্তি ৰাখিব নোৱাৰে কিন্তু মাটিটো সম্পত্তি হয় কাৰ্বি আংলং বুলি কাৰ্বিসকলৰটো কাৰ্বি আৰু ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল সকলৰ মাত্ৰ এৰিয়া আছে আমাৰ ডাঙৰ একেবাৰে সেইটো তেওঁলোকে কি কয় সহ্য কৰিব নোৱাৰে তেওঁলোকে যে আমি যে মাটি আছে সম্পত্তি আছে ট্ৰাইবেল সকলে তেওঁলোকে এইটো সহ্য কৰিব নোৱাৰে সেইকাৰণে এতিয়া এইটো আমি চেষ্টা কৰি আমি প্ৰটেষ্ট কৰি এইটো কেনচেল কৰাব পাৰিম কিন্তু আকৌ আহি থাকিব যেতিয়ালৈকে বিজেপি আছে কাৰ্বি আংলঙৰ এই ইৰাণীয়ান মানুহ নাম আছে নহয় আমাৰ কোনোবা মিনিষ্টাৰো ইৰাণী বুঢ়ী আছিলে নহয় জানো ইৰাণৰ পৰা আহিছে তেওঁলোকে ইৰাণৰ পৰা আহিছে চাই লওক এই বামুণ ক্ষত্ৰিয়সকলে ইৰাণৰ পৰা আহিছে
আৰু তেওঁলোকে আমাক কৈ থাকে এই মুছলিম বিলাক বৰ বেয়া বুলি, নহয় জানো? মুছলিমক খেদিব লাগে এইটো বুলি কৈ থাকে। কিন্তু